আপোনাৰ মোবাইলটো টকবেক লাগিলে আপুনি কেনেকৈ তাক ডিজেবল কৰিব বা অফ কৰিব তাৰ বিষয়ে ক'ম আজি। টকবেক লাগিলে আপোনাৰ দুটা আঙুলিৰে কাম কৰিব লাগিব। এটা বস্তুৰ ওপৰত নহ'লে দুইবাৰ চুই দিব লাগিব, তেতিয়াহ'লে কাম কৰিব। তো মোবাইলটো আনলক কৰিলোঁ, 1 2 3 4 অ'কে কৰি লকটো খুলি ল'লোঁ। যাৰ যি লক আছে খুলি ল'ব। তাৰপিছত মই ভলিউমটো অলপ বঢ়াই দিছোঁ আপোনালোকক শুনোৱাৰ কাৰণে। মোবাইলটো এনেকুৱা হয় যে আপোনাৰ মোবাইলটো কিবা এটা টিপি দিয়াৰ লগে লগে কথা কৈ থাকে। সেইটো আপুনি কেনেকৈ এৰাব, এনেদৰে কথা কৈ ডিজেবল কৰিব বা অফ কৰিব আপুনি তাৰ বিষয়ে আজি কৰিব লাগিব। দুটা আঙুলি ব্যৱহাৰ কৰিব। এনেকৈ হোৱাৰ পিছত স্ক্ৰীণত আপুনি দুটা আঙুলি দি, এইটো পেনাছনিক ইলকা i7 মডেল যিহেতু, তাৰ কাৰণে দুটা আঙুলিৰে ওপৰৰ ফালে ঠেলি দিয়াৰ লগে লগে মেইন মেনুটো আহিব। মেইন মেনুটোত যাই আপুনি দুটা আঙুলিৰে টিপিব লাগিব। অলপ ওপৰ ফালে উঠাই দিলে ছেটিংছ পাব। ছেটিংছত যাই আপুনি দুবাৰ ক্লিক কৰি দিব একেলগে। একবাৰ ক্লিক কৰি দিয়াৰ পিছত সেউজীয়া বক্স হ'ব, তাৰ ওপৰত দুবাৰ ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপুনি ছেটিংছৰ ভিতৰত সোমোৱাৰ পিছত এতিয়া আকৌ দুটা আঙুলি ব্যৱহাৰ কৰি ওপৰ ফালে অলপমান ড্ৰ কৰি ওপৰত উঠাব লাগিব। উঠালে এক্সেছিবিলিটি এটা ৱৰ্ড পাব। এক্সেছিবিলিটিত এটা ক্লিক কৰি ল'ব, বক্স এটা হ'ব, তাৰ ওপৰত একেলগে দুবাৰ ক্লিক কৰিব। কৰাৰ পিছত আপুনি টক বেক বুলি দেখা পাব। 4 নম্বৰ এটা অপশ্যন পাব, টক বেক লিখা আছে। তাৰ ওপৰত এবাৰ ক্লিক কৰক, আকৌ দুবাৰ। কৰাৰ পিছত এনেকৈ ইণ্টাৰফেচ আহিব। অহাৰ পিছত ওপৰৰ সোঁফালৰ কৰ্ণাৰটোত অন হৈ আছে, এইটো অফ কৰি দিলেই বন্ধ হ'ব। তাৰ ওপৰত এবাৰ ক্লিক কৰিব, কৰি আকৌ দুবাৰ কৰিব। কৰাৰ পিছত ইয়াতে আহিব টকিং অ'কে, এইটো অ'কে একবাৰ ক্লিক কৰি আকৌ দুবাৰ কৰি দিলে বন্ধ হৈ যাব। তেনেকেই টকবেকটো অফ হৈ যায় বা ডিজেবল হয়।